হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? নিশ্চয় মোৰো ভালেই। এয়া ধনু আৰু চুমুৱে ড্ৰয়িং কৰিব লৈছে। পিছে চুমুৱে কিন্তু চিটিং কৰিছে। চিটিং কৰি নিজৰ নিজৰ মন পচন্দৰ কালাৰকেইটা লৈ লৈছে। এয়া দুইজনীয়ে কালাৰ কৰিব এতিয়া। পঢ়োৱা আগমুহূৰ্তত মই সিহঁত দুইজনীক অকণমান কিবা কিবি এটা কৰিব দিওঁ, নহ'বা চুমু যে সৰু বৰ ডিষ্টাৰ্ব দি থাকে। পঢ়াখিনিৰ লগত খেলিব বিচাৰে, কিবা কৰিব বিচাৰে। মনটো ভাল লাগিবৰ বাবে সিহঁতক অকণমান ড্ৰয়িঙকে কৰিব দিলোঁ। ধনুৱে কিন্তু যিকোনো ড্ৰয়িঙে কৰিব পাৰে, মানে যেনেকুৱাই নাথাকক যিকোনো ছবি এটা আঁকি দিব পাৰে। মোবাইলত চাই হওক, ক'ৰবাত দেখি হওক, বিৰাট ধুনীয়া ছবি আঁকে। মই আছে ভিডিঅ' মই আপোনালোকক দেখাম চাব। বিৰাট ধুনীয়া ধুনীয়া ছবি আঁকে। সেই অনুপাতে মই চুমুকো শিকাইছোঁ ছবি কৰিবৰ কাৰণে, কেনেকৈ আঁকিব লাগে, কি কৰিব লাগে তাইকো শিকাইছোঁ। মাজে মাজে দুইজনীয়ে কালাৰ পেঞ্চিলৰ লগত লাগি আছে, টানা টানি কৰে, ধৰিব পাৰিছে চাগে। চুমুৱেও কৰিব পাৰিছে কালাৰ বাহিৰলৈ নোলোৱাকৈ। ধনুৱে বহুত ধুনীয়াকৈ কৰে। এয়া লাষ্টত লৈ চাবচোন দুইজনী কালাৰকেইটা কেনেকুৱা হৈছে। মাজে মাজে সিহঁতক আঁকিব দি থকা যায়। আৰু ধনুৱে স্কুলত আজিকালি ড্ৰয়িংবোৰ থাকেই যে, সিহঁতৰ যেনেকৈ নহওক কালাৰ কৰিব দিয়া যায়, ইটো সিটো নিজে হ'লেও আঁকিব পাৰে। ধনুটো কমপ্লিট হ'লেই, চুমুটো কমপ্লিট হৈ গ'ল, নাম লিখিছে। কিন্তু চুমুৱে অকণমান নামটো লিখোঁতে অলপ মিষ্টেক কৰিলে। তাই নিজৰ নামটো লিখিলেই ভালকৈ, লাষ্টতে উল্টা উল্টা কৰিলে অলপ। মই মিলাই দিলোঁ বাৰু লাষ্টত। দুইজনী ফিনিচিং হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আৰু, দুইজনী আগে কৰিলে। কেনে পালে সকলোৱে জনাবচোন দেই। বাই বাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।